হাই মই ৰাজখোৱা বুজিছে গাইজ ব্ৰইলাৰ পোৱালি গাড়ীৰ অপেক্ষা কাৰণ আজি ফাৰ্মত ব্ৰইলাৰ পোৱালি আহি আছে ন এনেকৈ ৰখি আছোঁ ৰখি থাকোঁতে সিহঁতো আহি পাই গ'লি ঠাণ্ডা দিনত আপোনাৰ গাড়ীখন এনেকৈ চাৰিওফালে পেকিং কৰি লৈ আহে আৰু এনেকৈ ৰঙা নীলা হালধীয়া কেছত ভৰাই লৈ আহে ধুনীয়াকৈ সিহঁতে গাড়ীৰ পৰা নমাই দিলে ময়ো অলপ লাগি ভাগি দিলোঁ মানে মই কণ্টেক্ট ফাৰ্মিং কৰোঁ ন কোম্পানীৰ পৰা ব্ৰইলাৰ পোৱালি ভৰাওঁ আৰু সিহঁতৰে ভাল আহোঁতেও গাড়ীত আহে যাওঁতেও গাড়ীত যায় 45 দিন জীয়াই থাকে একদম বিন্দাছ জীয়াই থাকে ধুনীয়াকৈ এনেকৈ হিচাপ কৰি মেলি ল'লোঁ ব্ৰইলাৰ পোৱালিখিনি ফাৰ্মত ভৰাই ল'লোঁ আৰু পানী দিবলৈ আৰম্ভ কৰি দিলোঁ পানী এইকাৰণে দি লৈছোঁ বহুত দূৰৰ পৰা আহে ন সিহঁতৰ অন্তঃকণ্ঠ শুকাই আহে ধুনীয়াকৈ পানীখিনি আগতে খুৱাই ল'ব লাগে আৰু এনেকৈ 10 দিন খেদি থাকিব লাগে 10 দিন আপোনাৰ এনেকৈ কিয় খেদিব লাগে সিহঁত মানে এলেহুৱা ধুত পানী দানা একো নাখায় সেইকাৰণে খেদি থাকিব লাগে আৰু আপোনাৰ দানাখিনি সিহঁতক দি পেলাই খুৱাই পেলাই কৈছোঁ ধুনীয়াকৈ দানা খা আৰু চেহেৰা বনা